নমস্কাৰ, মই দীপিকা মেধি। দীপিকাছ কিটচেনত আপোনালোক সকলোকে আদৰণি জনাই আজি লৈ আহিছোঁ এটি বৰ সুন্দৰ মাছৰ ৰেচিপি, আৰি মাছৰ ৰেচিপি। এই ৰেচিপিটো মই আজি অলপ বেলেগ ধৰণে বনাইছোঁ। কেনেকৈনো বনাইছোঁ সেইখিনি চাই লওঁ আহকচোন। উপকৰণসমূহ কি কি লাগিব লিখি দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাই বনাব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। আৰি মাছখিনি ভালকৈ ধুই পখালি ল'ব আৰু তাত মিহিকৈ কটা পিঁয়াজ দুটা দি দিব। আদা, নহৰু আৰু জলকীয়াখিনি খুন্দি তাত দি দিব। নিমখ দিব সোৱাদ অনুসৰি। হালধি গুড়ি দিব জোখমতে আৰু মিঠাতেল দি মাছখিনি ভালকৈ সানি ল'ব। এতিয়া মাছখিনি ঢাকনিখন লগাই 4 ঘণ্টাৰ কাৰণে ঢাকি ৰাখিব। 4 ঘণ্টাৰ পিছত ঢাকনিখন গুচাই লৈ কেৰাহীত তেল গৰম হ'বলৈ দি গোটা জিৰা আধা চামুচ দি দিব। মিহিকৈ কটা পিঁয়াজখিনি দি দিব, সিজোৱা যিখিনি পিঁয়াজ আছিলে, আৰু মিহিকৈ কটা বিলাহী এটা দি ভালকৈ ভাজিব লাগিব। যেতিয়ালৈকে পিঁয়াজ আৰু বিলাহীখিনি কোমল হৈ নাযায় তেতিয়ালৈকে ভাজিব লাগিব। বিলাহীখিনি প্ৰায় কোমল হৈছে আৰু পিঁয়াজখিনিও কোমল হৈছে। এতিয়া মেৰিনেট কৰি ৰখা আৰি মাছখিনি দি দিব। দি ভালকৈ মছলাৰ সৈতে সকলোখিনি মিহলি কৰি ল'ব। এই মাছৰ ৰেচিপিটো সোৱাদ একদম মাংসৰ নিচিনা হয়, খাই খুব ভাল লাগে। আপোনালোকে নিশ্চয় ঘৰত এবাৰ বনাব। এতিয়া ঢাকনিখন লগাই কম জুইত মাছখিনি সিজিবলৈ দিব। ঢাকনি গুচাই এবাৰ লৰাই দিব। পুনৰ ঢাকনিখন লগাই 2 মিনিটমানৰ কাৰণে সিজিব দিব। এতিয়া ঢাকনিখন গুচাই জোখমতে পানী দি দিব। পানী দি ভালকৈ মিহলি কৰি ল'ব। এবাৰ লৰাই দিব মাছখিনি। এতিয়া জলকীয়া গুড়ি আধা চামুচ দি দিব। জিৰা গুড়ি আধা চামুচ দি দিব। দি মাছৰ সৈতে ভালকৈ মিহলি কৰি দিব। ঢাকনিখন লগাই 1 মিনিটমানৰ কাৰণে সিজিব দিব। জলখন ঘন হ'লে লং, ইলাচি, ডালচেনি, গোটা জিৰা এইখিনি শুকানে ভাজি দি দিব গুড়ি কৰি, আৰু ঢাকনিখন লগাই উতলিবলৈ দিব। যেতিয়া জলখন ঘন হ'ব তেতিয়া গেছটো বন্ধ কৰি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। মোৰ এই মাছৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো ক্লিক কৰিব। পুনৰ নতুন ৰেচিপি এটালৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ, ধন্যবাদ।